নমস্কাৰ। শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষা ভাঙনি কথা কীৰ্তন বিপিন চুতীয়াদেৱৰ তৃতীয় খণ্ড পাখণ্ড মৰ্দন প্ৰথম কীৰ্তন ঘোষা। কলিৰ ধৰ্ম হৰি নাম জান, পাপীৰ নিন্দাত নেদিবা কাণ। কলিৰ ধৰ্ম হৰি নাম জান, পাপীৰ নিন্দাত নেদিবা কাণ। পদে কহিলা সুকেবে দান্তৰ মৰ্ম, শুনা পৰীক্ষিত কলিৰ ধৰ্ম। কলিহি শ্ৰেষ্ঠ চাৰি যুগ মাজে, প্ৰশংসে কলিক জ্ঞানী সমাজে। কথা কীৰ্তন ঘোষা দ্বিতীয় খণ্ড পাখণ্ড মৰ্দন প্ৰথম কীৰ্তন ঘোষাৰ ভাঙনি। কলিৰ ধৰ্ম একমাত্ৰ হৰিনাম বুলি জানিবা, পাপীয়ে হৰিনামৰ নিন্দা কৰিলেও তাত কাণ নিদিবা। ৰজা পৰীক্ষিতৰ আগত শুকমুনিয়ে বেদান্তৰ তত্ত্ব ব্যাখ্যা কৰিবলৈ ধৰিলে। কলিৰ ধৰ্মনো কি, চাৰি যুগৰ ভিতৰত কলিযুগৰ শ্ৰেষ্ঠত্বৰ বিষয়ে আৰু জ্ঞানী সমাজে কলিযুগক কিয় শ্ৰেষ্ঠ বুলি প্ৰশংসা কৰে সেই সম্পৰ্কে শুকে ক'বলৈ ধৰিলে। অপয়াসেহি যে কলিত পুণ্য, কলিৰ শুনাচা নমহাগুণ। কৰিয়া কলিত কীৰ্তন আতি, পাৱে বৈকুণ্ঠক 34 জাতি। কলিযুগৰ মহাগুণৰ ভিতৰত হৈছে অতি সহজে পুণ্য অৰ্জন হয়। 34 জাতিয়ে কেৱল কীৰ্তন কৰিয়েই বৈকুণ্ঠ লাভ কৰিব পাৰে। সত্য যোগে কৰি ধ্যান সমাধি, তেতাত সমস্ত যজ্ঞে আৰাধি। দাপৰ পূজে নানা ভক্তি ভাবে, কলিত কীৰ্তনে হি গতি পাৱে। সত্য যুগত ধ্যান আৰু সমাধি কৰি, তেতাত যজ্ঞ কৰি, দাপৰত পূজা কৰি যি ফল লাভ কৰে, কলিত কীৰ্তন কৰিয়েই সেই ফল লাভ কৰে। সত্য যুগে যত আছিল প্ৰাণী, কলিত জন্মিবো বোলে কৈ খানি। হৰিনাম সুখী কলি যুগত, নিশ্চয় হুবেলো ভকত। সত্য যুগত থকা সকলো প্ৰাণীয়েই কলিত জন্মগ্ৰহণ কৰি হৰিনাম লৈ ভকত হ'ব পাৰিব। দুখৰ নিধি কলি যদি পাপী, আছে মহাগুণ আত তথাপি। কেৱল কীৰ্তনে সংসাৰ তৰি, বন্ধ চিন্দি হুৱে আপুনি হৰি।
কলিকালৰ প্ৰধান দুখ হৈছে পাপ। তথাপি পাপে ভৰা কলিযুগৰ মহাগুণ আছে, কাৰণ কেৱল হৰিকীৰ্তন কৰি লোকে সংসাৰ বন্ধন ছিঙি মুক্তি লাভ কৰিব পাৰে। কলিত কীৰ্তনে হুৱে ভকত, আতপৰে নাভ নাহি লোকত। আমাৰ বোলে চৈত্ৰনে দাঠাৰি, একাদশ স্কন্ধে চোৱা বিচাৰি। কীৰ্তনৰ দ্বাৰা ভক্ত হোৱাৰ পথ কলিত মুক্ত হৈ থাকে বাবে অন্য ধৰ্মত লোক নিৰ্মজিত হোৱাৰ প্ৰয়োজন নাই। ভাগৱত পুৰাণৰ একাদশ স্কন্ধত এই কথাৰ প্ৰমাণ আছে। গতিকে লিখকৰ কথাত অবিশ্বাস কৰা থান নাই। কলিত লোকতি পাপমতি, নসাধে আনধৰ মেয়াৰ গতি। ৰাম নাম যিটো সততে গাৱে, সেহিয়ে হাততে মুকুতি পাৱে। কলিৰ লোকৰ মন পাপেৰে ভৰপূৰ হ'বই, আৰু আন ধৰ্মই মুক্তি দিব নোৱাৰে। কলিত ৰাম নাম লৈয়ে মানুহে মুক্তি পাব পাৰে। দুষ্ট চিত্তো যদি হৰি মৰে, তথাপিতো তাৰ পাতক হৰে। অনিচ্ছাটো যেন অগণি পুলে, বিষ্ণুধৰ মূতৰ আগমে বোলে। অতি দুষ্ট মনৰ ব্যক্তিয়েও যদি হৰিক সোঁৱৰণ কৰে, তেওঁৰ পাপ ৰাশি নাশ হয়। বিষ্ণু ধৰ্মোত্তৰ আগমে কৈছে যে অনিচ্ছাটো অগ্নিয়ে পোৰাৰ দৰে হৰিনামে পাপ মষিমূৰ কৰিবই। ঘোৰ সংসাৰৰ মুখ্য ঔষধি, হেন হৰি নাম এৰিবই বুদ্ধি। লভিবে মুকুতি কোন উপায়, মিছাত পণ্ডিত ফুৰে বোলাই। দুৰ্ঘোৰ সংসাৰ ব্যাধিৰ পৰা আৰোগ্য লাভৰ মূল ঔষধ হৈছে হৰিনাম। এনে মহৌষধ ৰূপী হৰিনাম নলৈ মিছাতে পণ্ডিত বোলাই ফুৰাজনে মুক্তি লাভ কৰিব নোৱাৰে। নাৰদে কহন্ত মুনিক মাতি, আশ্চৰ্য দেখি আতি। হৰি হেন নাম আছে বিয়াপি, সংসাৰত পৰি মৰে তথাপি। নাৰদে মুনিক নামৰ অত্যাচাৰ্যৰ বিষয়ে কৈছে। সংসাৰ তাপত জ্বলা-কলা হোৱা মনুষ্যই সমস্ত জগত ব্যাপী থকা হৰিনাম নলৈ আত্মঘাতী হয়। কলিৰ কালে আতপৰ, নাই গতি লোকৰ। নাৰদে কৈছে যে হৰিনামেই নিশ্চয় নাৰদৰ জীৱন আগুৰি আছে।
কলিৰ লোকৰ গতি দিব পৰা নামৰ বাহিৰে কোনো পন্থা নাই। নাৰদে দিলন্ত তিনি কতপা, নমানি বেয়াক কোনো লপা। নাৰদৰ বাণী শিলাৰ ৰেখা, বিহত নাৰদী বিচাৰি দেখা। নাৰদে নাম সম্পৰ্কত দহাই দহাই কৈছে। যেতিয়া এই কথা নমনাজন বিবুধ, কাৰণ নাৰদৰ বাণী শিলৰ ৰেখাৰ দৰে। বৃহৎ নাৰদীয় পুৰাণে এই কথাকেই কৈছে। সমস্ত লোকৰ ধৰ্ম এৰি, বিষ্ণুৰ নামক সততে ৰৈ। সিজনে যিগতি লভিবে সুখে, সকল ধাৰ্মিকে নপাইবে দুখে। সমস্ত লোকে বিভিন্ন ধৰ্ম পালন কৰে। সৰ্বধৰ্ম ত্যাগ কৰি কেৱল বিষ্ণু নামক নিৰন্তৰে উচ্চাৰণ কৰা সকলে যি মহাফল লাভ কৰিব, অন্য ধৰ্মত থকাসকলে সেই ফল লাভ কৰাৰ পৰিৱৰ্তে দুখে ভোগ কৰিব লগাত পৰে। এৰাম জানিয়া হৰিক সততে স্মৰ, খনেকো নপাহৰিবানৰ। যত মহাপুণ্য মহাপাতক, ই দুইৰ কিংকৰ জানা প্ৰত্যেক। এৰাম জানিয়া হৰিক সততে স্মৰ, খনেকো নপাহৰিবানৰ। যত মহাপুণ্য মহাপাতক, ই দুইৰ কিংকৰ জানা প্ৰত্যেক। এই তত্ত্ব উপলব্ধি কৰি হৰিক অনবৰতে স্মৰণ কৰা উচিত। এক ক্ষণো হৰিনাম নোলোৱাকৈ থাকিব নালাগে। আৰু ইয়াক ল'লে মহাপাপ বা পুণ্যই হৰি মানে। কি কৈছে? আমি এই তত্ত্ব উপলব্ধি কৰি হৰিক অনবৰতে স্মৰণ কৰা উচিত। আমি অনবৰতে হৰিনাম লোৱা উচিত। এক ক্ষণো হৰিনাম নোলোৱাকৈ থাকিব নেলাগে। আৰু ইয়াক ল'লে মহাপাপ বা পুণ্যই হৰি মানে। তথাপি যদি চিত্ৰনেদা ঠাৰি, পদ্ম পুৰাণত চোৱা বিচাৰি। বৃহৎ সহস্ৰ নামত আছে, নপাইলে আমাক নিন্দিবা পাছে। ইমানতো মনক থিৰ কৰিব নোৱাৰিলে বা বিশ্বাস নহ'লে পদ্মপুৰাণ চালেই প্ৰমাণ পাব। বৃহৎ সহস্ৰ নাম খণ্ডত এই কথাৰ সত্যতা প্ৰমাণ নহ'লে লিখক গুৰুজনক নিন্দিবা বুলি কোৱা হৈছে। এৰাম কহিলা হুকে পৰমাৰ্থ বাণী, মহাভাগৱত শাস্ত্ৰ প্ৰমাণী। নেৰিবা কীৰ্তন দুষ্টৰ বোলে, পবিত্ৰ কৰা হৰি হৰি বোলে।
কৃষ্ণ হৰি ৰাম ৰাম ৰাম। মহামুনি শুকে পৰমাৰ্থ তত্ত্ব হিচাপে নামৰ মহিমা প্ৰকাশ কৰিছে। মহাভাগৱত শাস্ত্ৰই এই পৰমাৰ্থ তত্ত্ব প্ৰকাশ কৰিছে। অসৎ বা দুষ্টসকলৰ চলাহী কথা শুনি হৰিকীৰ্তন নেৰিবলৈ আৰু নিজকে পবিত্ৰ কৰি ৰাখিবলৈ গুৰুজনে কৈছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ।